নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আহা আজি আমি ৰেখাৰ বিষয়ে শিকোঁ। প্ৰথমে আমি শিকিম ৰেখা কি। ছাত্ৰ ছাত্ৰীসকল, ৰেখাৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি বিন্দুৰ বিষয়ে জানিব লাগিব। বিন্দু হৈছে সৃষ্টিৰ মূল। কোনো বস্তুৰ অৱস্থান বুজাবলৈ আমি যি গাণিতিক চিহ্ন ব্যৱহাৰ কৰোঁ তাকে আমি বিন্দু বুলি কওঁ। তোমালোকে নিশ্চয়কৈ সন্মুখত এটা ৰঙা আকাৰৰ বিন্দু দেখা পাইছা। এনেদৰে এটা, দুটা, তিনিটাকৈ আগবাঢ়ি যেতিয়া অসংখ্য বিন্দু লগ লাগিব তেতিয়া এডাল ৰেখাৰ সৃষ্টি হ'ব। এতিয়া আমি জানিম ৰেখা কেই প্ৰকাৰৰ আৰু কি কি। ৰেখা দুই প্ৰকাৰৰ, সৰল ৰেখা আৰু বেকা ৰেখা বা বক্ৰৰেখা। যিবোৰ ৰেখা একেবাৰে পোন বা চিধা বা সমান সেইবোৰ ৰেখাক সৰল ৰেখা বুলি কওঁ। এতিয়া কেইডালমান সৰল ৰেখাৰ উদাহৰণ চোৱা আৰু বুজিবলৈ চেষ্টা কৰাচোন তোমালোকে। ইয়াত 6ডালকৈ সৰল ৰেখা অংকন কৰি দেখুওৱা হৈছে। তোমালোকে বুজিব পাৰিছানে? যিবোৰ ৰেখা বেকা বা বক্ৰ অৰ্থাৎ পাক খোৱা তেনেবোৰ ৰেখাক বেকা বা বক্ৰৰেখা বুলি কওঁ। এতিয়া কেইডালমান বক্ৰৰেখা বা বেকা ৰেখা আঁকি দেখুওৱা হৈছে। তোমালোকে চাবাচোন আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া নিশ্চয় তোমালোকে ৰেখাৰ বিষয়ে সামান্য হ'লেও থুলমূলকৈ হ'লেও তোমালোকে কিছু বুজিব পাৰিছা। আশা কৰোঁ তোমালোকে আৰু বুজি পাইছা। তো আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে সকলোখিনি বুজি পাইছা। ধন্যবাদ।